হোটেল খালী কৰিলোঁ, ঘৰলৈ যাম আৰু মই বহি আছোঁ। চাওকচোন মানুহ আৰু মানুহ, মানে চবফালেই মানুহ, কোনো গলি এটাও সাৰি নাযায়, তাতো পৰুৱাৰ নিচিনা মানুহ। এয়া আমাৰ আহি গ'ল ভেন, মানে গলিবোৰত গাড়ী নোসোমাই ভেন দি এনেকৈ ওলাব লাগে। ময়ো সুবিধা পাই ভেনত বহি গ'লোঁ। এয়া ভেন খালী কৰি দি চাওকচোন, এইবোৰ চব কাঠৰ বাছ কলিকতাৰ। আৰু এখন উবেৰ লৈ আহি গ'লোঁ কলিকতা ষ্টেচনত আহি অলপ সময় বহিব লাগে। আমি যিহেতু সোনকালে আহিছোঁ বৰষুণ দি থকাৰ কাৰণে, মই এখন পানী কাগজ, মানে এনেকৈ যে ষ্টেচনত মানুহবোৰে বহে, কিনি থৈয়ে দিছোঁ আজি বহুত দিন ধৰি। আহি গ'ল আমাৰ ট্ৰেইন আৰু খোৱা আৰম্ভ। ঘুগুনি খালোঁ, আপেল কাটি খালোঁ, ৰাতি এয়া চাওকচোন ভাত খালোঁ। ভাতটো এবাৰ ভালেই পাইছোঁ বাৰু। ট্ৰেইনত ভাত খাই ধুনীয়াকৈ একদম টোপনি গ'লোঁ ৰাতি। শোৱাৰ পৰা উঠি ধুনীয়াকৈ আকৌ ট্ৰেইনতে ধুনীয়াকৈ ব্ৰাছ কৰিলোঁ, মুখ ধুলোঁ আৰু আৰম্ভ হৈ গ'ল আকৌ খাবৰ কাৰণে। এয়া চাওক, ৰুটি, আলুৰ তৰকাৰী, আলু মটৰৰ তৰকাৰী, চাহ, আৰু অলপ দেৰি পিছত আকৌ খালোঁ ব্ৰেড আৰু কণী। এইখন কি নদী জানো, কেইবাখনো নদী পাৰ হৈছোঁ, কিন্তু নাম মই নাজানো। ধুনীয়াকৈ মই বহি আছোঁ, মানুহজনে আকৌ টোপনি, গমেই নাপায়, ইমানেই টোপনি, মানে ৰাতি বেগ পহৰা দিছিলে। আৰু আমাৰ ট্ৰেইনখনৰ মূৰটো চাওকচোন, দেখাই নাপায়। আকৌ আপেল কাটি খালোঁ। ট্ৰেইনত আজি দুপৰীয়া ভাত নেখাওঁ, যিহেতু ঘৰত মায়ে ভাত বনাই থৈছে আৰু মাৰ হাতেৰেই গৈ 10 দিনৰ মূৰত ভাতকেইটা খাম। ঘৰ আহি পোৱাতে শান্তি, যিমানেই মানে বাহিৰত ঘূৰি নুফুৰোঁ কিয়, ঘৰখনৰ নিচিনা শান্তি নাই। আৰু ধুনুমাক দেখাৰ লগে লগে বেছি শান্তি।